ঠিক আছে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। আৰু আমি আজি অলপ এটা বেলেগ জেগাত যাই আছোঁ, হেমেন্দা আৰু মই। আৰু ক'ত যাম বাকীখিনি হেমেন্দাই কৈ দিব বঢ়িয়া কৰি। আচ্ছা, আমি ক'ত যাম মানে কি, বিশেষ কৰি এজন ব্যক্তিলৈ আমি এজন মানুহটোৰ ঘৰত যাম আজি। ব্যক্তিজন বিশেষ কৰি নলবাৰী জিলাৰ মানুহে ভালকৈ চিনি পাব। 90 শতিকাৰ আৰু 90 শতিকাৰ আৰু এতিয়াৰ ল'ৰা ছোৱালীয়ে ইমানখিনি ভালকৈ নাজানে, কাৰণ 90 শতিকাৰ যিখিনি ল'ৰা ছোৱালী আছিল সেইখিনি ভালদৰে জানিব, কাৰণ তেখেতক দেখিছিল, তেখেতক লগ পাইছিল। চ' সেইজন ব্যক্তি হৈছে একদম সাজ পোছাকত পিন্ধনত আছিল এটা হাফ পেণ্ট, হাতত লাখুটি। এতিয়া চাগে আপোনালোকে গমেই পাইছে তেখেতৰ নাম আমি সকলোৱে পৰিচিত নাম হৈছে চিকুটি। কিন্তু অলপ কেইদিনমান আগতে ঈশান ভাইটিয়ে এটা ভিডিঅ' আপলোড কৰিছিল তেখেতৰ। চ' ভিডিঅ'টো আপলোডটোত আপোনালোকে দেখা পাইছে। চ' ভিডিঅ'টো আপলোড কৰাৰ পাছত মানে কি আগৰ ভিডিঅ'তে আছিল। চ' সেইটো ভিডিঅ' চাই সিহঁতৰ ঘৰৰ মানুহে ইয়াক কণ্টেক্ট কৰিছে নম্বৰটো লৈ, যে আপোনালোকেতো জানে তেখেতক, গোটেইখিনি জানে। চ' এবাৰ চাই যাবচোন এতিয়া কি চিটুৱেশ্যন আছে। চ' আমি দুটা আলোচনা কৰিলোঁ যে হয়, যিটো মানুহক আমি ইমান সৰুৰ পৰা লগ পাইছোঁ আৰু একদম সৰুৰ পৰা মানে কি আমাৰ মানে কিছুমান নষ্টালজিয়া আছে কিছুমান বস্তু তাত মানে, আৰু সেইখিনি বস্তু আমি আলোচনা কৰিলোঁ যে চাই আহোঁ কি হৈ আছে, কেনেকৈ কি হৈ আছে, এতিয়া কি অৱস্থাত আছে। চ' তাৰ কাৰণে আমি ফোন কৰি আজি আহিলোঁ আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ তাত গৈ কি অৱস্থাত আছে তেখেতৰ, চিকিউৰিটি বুলি যেন অৰিজিনেল নাম কি, গোটেইখিনি বস্তু আমি আপোনালোকক জনাই আছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকক। একদম ঘৰত যাই ভিডিঅ'টো আৰম্ভ কৰিম আৰু আমি চিকিউৰিটিৰ ঘৰত। যিজন ব্যক্তিক আমি বিচাৰি আহিছিলোঁ সেইজন ব্যক্তি আমি লগ পালোঁ, ঘৰত বহিলোঁ। তেওঁ আহিলে, তেওঁ আগৰ দৰে আছে, আমি দেখাই দিছোঁ এইটোৱে। এইজন হৈছে আমাৰ সকলোৱে পৰিচিত চিকিউৰিটি বুলি। এইজন নামটো কি আছিল? অনিৰুদ্ধ বৰ্মন। তো আপোনালোকে নাজানে হয়তো, সকলোৱে চিকিউৰিটি বুলি জানে, সখী বুলি জানে। তো এখেতৰ অৰিজিনেল নামটো হৈছে অনিৰুদ্ধ বৰ্মন। বৰ ধুনীয়া নাম। এতিয়া চাওক, দেখাই দিছোঁ সখী। আজিকালি ফুৰবা কি নাজানো নেকি? হাইভাঙা, পিপলিবাৰী, জবৰ গেছলা, চাহ খাইছ? হাইভাঙাত মনত পৰে না? হাইভাঙাত গোপাল বুলি একজন আছে নেকি? গোপাল হাৰিভাঙাৰ গোপাল না কিবা আছে নেকি? তেওঁৰ নাম ক'লে খং দে। তথাপিতো তোমাৰ মনত আছে কি যে হাৰিভাঙা, পিপলিবাৰী, টিহু এইবিলাক কথা মনত আছে? জেগাৰ মনত আছে কথা আছে? নেদাও। আজিকালি সেই আগতে তুমি ৰাতিপুৱাই উঠি গা ধোৱা, গা ধোৱা, আৰু এই ভাত আগতে যে ভাত খাব গ'লে যে তুমি ভাতটো ৰান্ধবা দি পেলাই যে গা ধুবা গুচি যাওঁ যে, বহুত দূৰত খোজ কৰিব যাওঁ যে, বহুত দূৰত যায়। আমাৰ মায়েও এতিয়াও আছে না? মাজতে তোমাৰ কিবা অসুখ গৈছিল, ভাল পাইছ এতিয়া? এইটো কি হয় তোমাৰ? আমিও শুনোৱে শুনো। আৰু এইটো কোনি হয়? মানে দেউতাৰ কথা কৈছে এটা। কাম কৰিব পাৰিছে দে। আজিকালি তোমাক 1 টাকাই লাগে না? তাতকৈ বেছি নালাগে। মানে আগৰ পৰা এটা বস্তু আছিল, যিমান যি হ'লেও মানে কি, আপুনি যদি বহুত টকা দিব খোজে নহয়, যদি বেছি টকাও নালাগে, কিন্তু 1 টাকা এটা মাত্ৰ, 1 টাকা দিলে সুখী, বহুত হেপী। আৰু তাতকৈ বেছি দিম বুলি খং কৰে মানুহটোৱে। আজিকালি 1 টাকাতে লাগে ন? আবু আছে, চব আছে। আবু আৰু মানে আবু এটাতো মাৰা গেল না, তুমি লগ পাইছিলা না? তুমি তাৰপিছত লগ পোৱা নাই আৰু? গাখীৰ দিয়া চাই খোৱা নাই এতিয়া? চাহ দিছি না? দিছি গাখীৰ দিয়া চাহ। ছাগল দৰক দিছি। তোমাক আমি বহুত দূৰৰ পৰা লগ পাব কি হৈছিলোঁ না, তুমি কেনেবা আছ, কি কৰি আছ, সেইকাৰণে আমি জানিব কাৰণে অলপ এঘাও নৰি বা মানুহ মই প্ৰথম মোক মানে কি ঘৰত নাথাকোঁ মানে, মই এবাৰ
5 দিনমান হ'ল শিলচৰৰ এনে তুমি আগতে গান চান গাইছিলা অলপ অলপ কৰি আমি শুনিছিলোঁ আজিকালি গওঁ না তুমি এটা গাই দিবা পাৰিবা নেকি লাগবে মরণে মরণ মরা আশীর্বাদে গিজা ফোড়া ও তুমি যাবি মনে এ বেবি তুলি অকল পুরি মরে মরণ মরা আশীর্বাদে গিজা ফোড়া ও তুমি যাবি মনে পাছত উঠি তোমাক ভাল পোৱা সেই অঞ্চলত মানুহ আছে না একদিন গোটেইখিনি মানুহ তাকে তুমি যাব লাগিব না এই দাড়ি হেৰি না কালি বা পৰহি ক'ব মানে কি সৰু সুৰা দাড়ি চাড়ি পুৰা কাটি কিনে চিটি দিয়া হৈ থাকে মানে লেতেৰা মানে আগৰ পৰাই এইটো আছিল লেতেৰা নহয় মানুহ আচৰিত এইটো মানুহটোৰ মই এনে ক'তো দেখা নাই মানে যিখিনি ডিচিপ্লিন আৰু মানে যিখিনি বস্তু হেৰি কৰে না কোনোদিনো বাৰী দেখি খিয়াল আছিল তাৰপিছত তুমি টাকন দিলে দেখিছ এনে এতিয়া টাকন লৈ নাথখ ন প্ৰথমতেতো ভাত চাত খাবাই পৰা নাছিল অকল ORS যিবিলাক লাগে আনি খাই নাপাওঁ কি হৈছিল মানে অসুখ কেনে কি অসুখ হৈছিল মানে অসুখ মানে ময়ো ভালকৈ গম নাপাওঁ মা আৰু হেৰি দেউতা যাই কিনে লৈ হৈছে ক'ৰবাত আছিল বিহুত না হাৰি ভাঙা থকা বুলি কৈছে কেতিয়াৰ কথা শুনাটো এক বছৰ হৈ গ'ল এক বছৰ আগক লৈ আমি এক বছৰ হ'ল আমাৰ পাল নাম চলিছে আমিতো মোটামুটি 2-3 বছৰমান দেখা নাই না মই লকডাউনৰ আগত পৰা মই দেখা নাই মানে যায় যে খোজকাঢ়ি যায় না বৰ গাড়ী মটৰ নাযায় খোজকাঢ়ি আছে যায় আৰু মানে মনত কৰি নিজে নিজে ঘৰলৈ আৰু আহিছে আৰু বহুত নহয় ঘৰত নাহে এয়া অসুখ ঘৰতে হে আনা গৈছে ঘৰত বিচনি পেলাই আনা গৈছে মানে খবৰ যে না না অলপ চিৰি আছে হেৰি তাৰপিছত যাই কিনে লৈ আহে লৈ বুঢ়া চেলাইন এতিয়াতো সুস্থ এতিয়া বঢ়িয়া এতিয়া হেৰি অলপ পিছত নামুক মোক নামুক যাম নাই মোৰো নহয় মানুহ আজি তোমাক আহি পেলাই এনেকৈ দেখা পাই পেলাই বহুত ভাল লাগিল এটা গোটেই ৰাইজকে তুমি যাই যে তোমাক ভাল পাই তাৰ কাৰণে এটা হাঁহি দিয়া ধুনীয়া কৰি এটা নমস্কাৰ কৰি দিয়া আৰু এটা হাঁহি দিয়া এতিয়া সখী আমাৰ নামত যাব আমি আৰু নেক্সট আমি আপোনাক সখীক আমি দেখা কৰিম ঠিক আছে ঠিক আছে সখীৰ ঘৰৰ পৰা আহি পালোঁ তো সখীৰ ঘৰৰ পৰা আহি জাষ্ট আমি ঘৰ পালোঁ আমি এটা বস্তু ভাল লাগিছে মনত যে যিজন মানুহ সৰুৰ পৰা লগ পাই আছিলোঁ সেই মানুহজনৰ অকস্মাত কিছুমান খবৰ শুনিছিলোঁ যে সখী নাই সখী কৰোণা টাইমত ঢুকাইছে কিবা কিবা হৈছে বহুত বেয়া অৱস্থা হৈছিলে এনেকৈ ঢুকাই গ'ল বহুত বহুত নানা ধৰণৰ চ' আমি মানে বস্তুটো সত্যটো বিচাৰি আমি গ'লোঁ আজি গৈ তাত যিটো দেখা পালোঁ আমাৰ বহুত ধুনীয়া তাৰ মাজত আৰু এটা কথা কি আমি গৈ পোৱাৰ লগে লগে কাষৰ যে আমিতো ঘৰটো চিনি নাপাওঁ তেতিয়া সুধিলোঁ কেইজনমান বয়সীয়াল মানুহ তাত থিয় হৈ আছিল যে আমি ক'লোঁ চিকুটিৰ ঘৰ কোনটো তো তেখেতে ক'লে যে নিজৰ ভতিজা এটা কোন আছিল মাতি দিছে চিকুটি খবৰ ল'ব আহিছে যে আমাক লৈ গ'ল ক'ৰ পৰা আহিছে সুধিছে আমি টিউৰ পৰা আহিছোঁ ক'লোঁ আৰু ঘৰৰ নামত ভিতৰত লৈ গৈ তেখেতে আমাক বহিব দিলে বহাই মানে হেৰি কৰিলে আৰু চ' যিজন ল'ৰাই আমাক লৈ গ'ল সেইটো ভতিজা হয় আৰু ভতিজাটোৱে ইমান বেছি মৰম কৰে তেখেতক চিকুটি মানে সখী কৈ আছে হনু বুলি মাতে এইটো আৰু ইমান বেছি মৰম কৰে ইমান বেছি কি হ'লে মাজত বহুত অৱস্থা বেয়া হৈছিল সিহঁতে গোটেই এতিয়া সখী বহুত সুস্থ আৰু আগৰ দৰে আছে আগৰ দৰে খোজকাঢ়ে আগৰ দৰে মানে সেইখিনি আগৰ দৰে থাকে ধুনীয়া হৈ আছে আৰু সখীক দেখি আমি বহুত ভাল লাগিছে আৰু সখী এনেকৈ থাকক আৰু যিজন মই এটা বস্তু আজি গম পাইছোঁ যিজন ব্যক্তিৰ সদায় মনটো সৎ আৰু বেয়া কথা চিন্তা নকৰে সেইজন ব্যক্তিৰ পিছত সদায় ভালেই হয় চ' যাই যে আৰু নিজৰ ঘৰখনে ঘূৰি পাইছে আৰু ঘৰৰ মানুহখিনিও বহুতেই ভাল আমাক বহুত মানে ভাল পাইছে বস্তুখিনি আমাক বহুত কথা পাতিছে আমাৰ লগত আমি তেখেতৰ আচলতে সখী বুলি সৰু পৰা মানে আহে থৈ মানে সেনেকুৱা অসুখ টাইপৰ এইটো ত' সেইকাৰণে বহুত ভাল লাগিল সখী চ' এনেকুৱা কিছুমান বস্তু আপোনালোকক দেখাবৰ কাৰণে আমি সদায় ট্ৰাই কৰি থাকিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ফ'ল' কৰিব কভাৰ ভিডিঅ' আহি আছে এটা কাহানীটো নকওঁ চাম আৰু কিবা এটা কৰিবৰ কাৰণে হ'বনে বাই